हेलो गाइस স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅলে আজি মই বনাবলৈ লৈছো এয়া কুমলীয়া সজিনা এইটো বছৰত প্ৰথম খাম এয়া সজিনা ৰৌ মাছেৰে বনাম ইয়াতে সৰিয়হ দিম এয়া আহকচোন চাও মইনো কেনেদৰে সৰিয়হেৰে মাছেৰে সজিনা বনাও মিক্সি জাৰটোত লৈ লৈছো আদা নহৰু আৰু জলকীয়া আৰু এয়া সৰিয়হখিনি মই বেলেগকে পিছি লম এইখিনি বেলেগে পিছি লম আৰু ইয়াতে মই ৰেডি কৰি লৈছো এয়া বেবি সজিনা সৰু টিকলা সজিনা সৰু কলা কেৰাহীখন বহাই দিছো ইয়াতে মাছ ভাজিলে ভাগি না যায় এয়া মই মিঠাতেল বহাই দিছো বহাই দি এইবাৰ মই ইয়াতে মাছখিনি দি দিছো মাছখিনি মই ভালদৰে ভাজি লম মাছ ভাজি লোৱা হৈ গল এফালে মই কেৰাহীখন বহাই দিছো তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে দি দিছো কাটি লোৱা পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লম এইবাৰ পিয়াজখিনি ভাজি লোৱা হোৱাৰ পিছত ইয়াতে এড কৰি দিছো এয়া পিছি লোৱা মছলাখিনি সৰিয়হখিনি এতিয়া দি নিদিও এইবাৰ মই এড কৰি দিম ইয়াতে নিমখ আৰু হালধি এইবাৰ আকৌ মই দি দিম ইয়াতে জিৰা গুড়িখিনি দি অকণমান সময় ভাজি লৈ এইবাৰ ইয়াতে এড কৰি দিম কাটি থোৱা সজিনাখিনি এইবাৰ মই ইয়াতে কাটি থোৱা সজিনাখিনি এড কৰি দি দিলো এইবাৰ মই 10 মিনিট মান সময় এনেদৰে ঢাকনি নিদিয়াকে মছলাখিনিৰে সৈতে লৰাই ভাজি লম এইখিনি মই মছলাখিনিৰে সৈতে ভাজি লৈ এইবাৰ ইয়াতে এড কৰি দিম এয়া পিছি থোৱা সৰিয়হখিনি এইখিনি বগা সৰিয়হ এইবাৰ আকৌ মই লৰাই ঢাকনি নিদিয়াকে ভাজি লম সৰিয়হখিনি দি অকণমান সময় এনেদৰে ভাজি লোৱা হোৱাৰ পিছত এইবাৰ মই ইয়াতে এড কৰি দিম এয়া ৰেড চিলি পাউডাৰ আকৌ দি দিম এয়া চিকেন মছলা এইবাৰ মই আকৌ 5 মিনিট মান সময় এনেদৰে গেছ লো ফ্লেমত ৰাখি লৰাই ভাজি লম এইবাৰ অকণমান পানী দি ঢাকনি দি অকণমান সময় সিজিবলৈ দিম ঢাকনিখন গুচাই দি মই এনেদৰে লৰাই আকৌ অকণমান সময় ভাজি ললো এইবাৰ ইয়াতে মই পানী এড কৰি দিম এইবাৰ মই পানী এড কৰি দিলো গেছটো হাই ফ্লেমত দি এইবাৰ মই সজিনাৰ সবজিখন উতলিবলৈ দিম এয়া গেছটো হাই ফ্লেমত দি দিলো মই ভাজি লোৱা মাছখিনি ইয়াতে এড কৰি দিম এইবাৰ মই 20 মিনিট মান সময় উতলিবলৈ দিম মোৰ মাছ আৰু সজিনাৰ সবজি হৈ গল এয়া মোৰ মাছেৰে বনোৱা সজিনাৰ সবজি হৈ গল আপোনালোকেও এবাৰ এনেদৰে খাই চাবচোন বহুত টেষ্টি হয়